कैसे हो? क्या बोले? अरे क्या निकलता है? ए भाई साहब मगरमच्छ से मत जाइए। ओ मागुर माछ केला खाओ खाओ खाई दी ये मत जाइए काट लेगा। मच्छर थोड़ी ना है जो काट लेगा। अरे सिर्फ मच्छर ही थोड़ी काटता है, सांप भी तो काटता है ना। अरे सांप कहाँ काटता है? सांप तो थूकता है, पॉइजन पॉइजन थूकता है। अरे बिल्ली भी तो काटता है। ये बिल्ली सिल्ली कहता है रुको हम साइगी नहीं आता है। अरे भाई अरे तुमको मगरमच्छ से डर नहीं लगता? अरे मागुर माछ से डरता है केला? मागुर माछ हम गुटाए गुटाए फ्राई करके खाता है। अरे बाप रे, मगरमच्छ खा देता है। ए तुम चाइना से हो क्या? चाइना की माँ का तो रॉक केला तक मैं सुसुराई লৈ এতিয়া ঘৰলৈ গুচি যাম। লৌৰা কেলা মাগুৰ মাছ চিঞৰি আছো, ঘৰিয়াল বুলি ক'ব নোৱাৰো হা। आँख खराब है क्या तुम्हारा? अरे भाई साहब आप इतना पूरा हिंदी बोल रहे हैं, हमको कुछ समझ में ही नहीं आ रहा है। अरे हिंदी के बाद कहता भी कौन है? जाओ रे केला। তই এতিয়ালৈকে ইয়াতে আছ? তেখেতো দে আকৌ। আবে লগৰ এটাই খোৱালেও মুচত নাই। কোন লগৰ? আবে চিনি নাপাও কোন লগৰ। আবে চিনিয়ে যদি নাপাও তেন্তে লগৰ কেনেকে হ'ল? আবে পেকেট খুৱাইছে তোৰ লগৰে হ'ল না। আচ্ছা মোকো খোৱা, মইতো তোৰ লগৰেই না। হেই তই মোৰ লগৰ নহয়, চিনাকিহে, আমাৰ ঘৰৰ ওচৰত থাক। हेलो ओके मैम ओके। কোন হয়? ए मैम हूँ हमार प्रोफेसर। আচ্ছা তোৰ মেম কি প্ৰফেচাৰ নেকি? হয় আকৌ। তইহে জানিবি তোৰ মেম তোৰ কলেজ। আরে সেইকাৰণে তো কৈছো প্ৰফেচাৰ হয়। আরে তই মোকতো বিশ্বাস কৰ। তোক বিশ্বাস কৰিব পাৰি। তই আমাৰ ঘৰৰ ওচৰত ইমান বছৰৰ পৰা থাক, তোৰ দেউতা আমাৰ ঘৰৰ ওচৰত ইমান বছৰৰ পৰা থাকে, তোৰ দেউতা আমাৰ দেউতা ইমান ভাল লগৰ, মই তোৰ লগত সৰুৰ পৰা ইমান ভাল লগৰ, একে স্কুলৰ হয়, আমি কলেজ বেলেগ বেলেগ। এতিয়া তোৰ মা আমাৰ ঘৰলৈ সদায় আহে, আমাৰ ঘৰৰ পৰা কিবা খানা বনালে তহঁতৰ ঘৰলৈ যায়, তহঁতৰ ঘৰৰ পৰা কিবা খানা আহিলে আমাৰ ঘৰলৈ আহে, হয় নে নহয়? আমি এতিয়া একেলগে ক'ৰবাত ফুৰিব গ'লে একেলগে যাওঁ, দুৰ্গা পূজাত একেলগে যাওঁ, কালী পূজাত একেলগে যাওঁ, বিশ্বকৰ্মা পূজাত একেলগে যাওঁ, লক্ষী পূজাত একেলগে যাওঁ। আচ্ছা তই আমাৰ শইকীয়াদাৰ ল'ৰা নহয় জানো? আরে নহয়, মই গগৈদাৰহে ল'ৰা। মইতো গগৈ লিখো। আচ্ছা কিন্তু তোৰ চেহেৰাটোত শইকীয়াদাৰ লগত অলপ মিল আছে। আবে ক'ব কি বিচাৰিছ তই? মানে শইকীয়াদাও তহঁতৰ ঘৰলৈ আহি থাকে, আৰু তহঁতৰ মাও শইকীয়াদাহঁতৰ ঘৰলৈ গৈ থাকে, শইকীয়ানীও তহঁতৰ ঘৰলৈ আহি থাকে, আৰু তহঁতিও শইকীয়ানী ঘৰলৈ গৈ থাক, আৰু গগৈদাও তহঁতৰ ঘৰলৈ গৈ থাকে আৰু আহি থাকে। আহে এক মিনিট। আরে তোৰ দেউতাৰ নামটো শইকীয়াদা হয়। আচ্ছা এইসব বাদ দে। হাজৰিকাদাৰ ল'ৰাটোৱে গগৈদাৰ ছোৱালীজনীৰ লগত পলাই গ'ল নহয়, গম পাৱ নে? আচ্ছা তোৰোতো বা এজনী আছে। আরে আছে, কিন্তু পলোৱা নাই দেই। আৰে তোৰ বাইৰে হাজৰিকাৰ ল'ৰাটোক পলুৱাই আনি আলমাৰীত ফুটা কৰি লুকুৱাই থৈছে। আরে আলমাৰীত ফুটা কিয় কৰিব আকৌ? আৰে অক্সিজেন ক'ৰ পৰা পাব? আরে তথাপিও মোৰ বাৰ এংগেজমেন্ট ফিক্স হৈ আছে। সেইটো কাৰণেই পলুৱাই আনিলে। হেই নহয় বিয়া ঠিক হৈ থকাটোৰ নাম বৰুৱাহে। আচ্ছা তোৰো ক্লাছ আছিলে, নাযাও নি? যাওঁ ৰ। এই অকমান আগবঢ়াই থাকিবিচোন বল, তহঁতৰ কুকুৰকেইটা আছে যে। আৰে তই কুকুৰলে ভয় খাৱ তাৰমানে। নাই নাখাওঁ, কুকুৰকেইটাই ভাল পায় মোক, পখৰ মাৰি দিব।